होना कांदिबा स्वामी করি দুঃখ মনৰ বাঞ্ছা ভগৱানে কৰিব পূৰণ ও মনৰ বাঞ্ছা ভগৱানে কৰিব ৰজাৰ স্তুতিত ব্ৰহ্মাদেৱে সন্তুষ্ট হয় ৰজাক চাই ব্ৰহ্মাদেৱে ৰজাক চাই ব্ৰহ্মাদেৱে ব্ৰহ্মাই বোলে উঠা উঠা ৰজা আৰু ৰাণী তোমালোকে কিয় ধ্যান কৰা মোক কিয় ধ্যান কৰা মোক আৰু তেতিয়া ৰজাই ব্ৰহ্মাৰ পাৱে পৰি কান্দি কান্দি কৈছিল হে প্ৰভু ব্ৰহ্মাৰ পাৱে ধৰি কান্দে
শুনি ব্রহ্মাদেবে চিন্তি বেলা ফল এটি ব্রহ্মাদেবে ফল এটি ব্রহ্মাদেবে ব্রহ্মাই বোলে ৰজা মই তোমাক ফল দিলো সঁচা নিশ্চয় প্ৰভু কিন্তু ৰজা কব নোৱাৰিম মই এই ফলৰ মাহাত্ম্যৰ কথা আৰু শুনা ৰজা তুমি কি কৰিবা জানা কি ফল লৈ ৰজা তুমি শিৱক ধ্যান কৰা শিৱৰ আগত হ'ব কথা শিৱৰ আগত হ'ব কথা আৰু এতিয়া মই আহিলো হে এহি বুলি ব্ৰহ্মাদেৱ অন্তৰ ধ্যান হৈলা অনন্তৰে ৰজা চলিল ৰে হে তিনি ৰাণীৰ সংগে